আজি বনাবলৈ লৈছোঁ অসমৰ বহু পুৰণিকলীয়া মাছ এবিধ। এই মাছবিধ হাই প্ৰটিন হয় আৰু ওমেগা 3 ফেটি এচিডো আছে। প্ৰেজেণ্টিং কৰ্দৈৰ লগত কাৱৈ মাছ। আমাক লাগিব জলকীয়া, কাৱৈ মাছ, অকণমান পাঁচফোৰণ আৰু কৰ্দৈ। অসমত কাৱৈ মাছটো বহুত প্ৰচলন আছে। এজমা পেচেণ্ট, ব্ৰংকাইটিছ পেচেণ্টৰ কাৰণে বহুত ভাল বস্তু। মণিপুৰৰ ফালেতো কাৱৈ মাছটো ড্ৰাই কৰি কিনে বহুত মেডিচিনেল হাৰ্বছৰ লগত মিক্স কৰি কিনে বিভিন্ন বেমাৰ ভাল কৰে। প্ৰথমে পাঁচফোৰণ দিম, কৰ্দৈখিনি, হালধি, নিমখ, অকণমান জিৰা গুড়া।